মোৰ ঘৰত ৩০ বছৰৰ পৰা আমি শংকৰ মাধৱৰ অসম বুলিয়ে জানো। মোৰ ঘৰৰ কাষত নামঘৰটোত ৰাতিপুৱা যেতিয়া বৰগীতৰ গীত শুনিছিলোঁ, দূৰৰ মছজিদটোৰ পৰা মই আল্লাহৰ নাম শুনিছিলোঁ। চক আপোনাৰ কাণখন চাফা আছিল, আপুনি শুনিছিলে, মই ইমান দূৰত শুনিব পৰা নাছিলোঁ। গুৱাহাটীৰ মানুহেতো শুনিছিল মছজিদৰ পৰা। মোৰ কাণটো নাছিলেই, মোৰ কাণ বন্ধই আছিলে, মই শংকৰ মাধৱেই শুনিছিলোঁ। তাতে দেখিব যে শংকৰ মাধৱেই আছে। ৪০-৫০ বছৰ আগতে ভূপেন হাজৰিকাই শংকৰ ৰাজানৰ কথাই কৈছিল। ৰাজান ক'ৰ পৰা আহিলে? অসমৰ মাননীয় প্ৰধানমন্ত্ৰী এইটো মই আপোনাক সুধিম ক'ৰ পৰা আহিছিলে, কিন্তু মোৰ দেউতাৰ নমো মাতৃ অসমা বুলি এটা গান আছে, জুবিন গাৰ্গে গাইছিলে। গানটো কিজানি ৩০ বছৰ আগত লিখা। তাতো দেউতাই বাৰে বাৰে লিখিছিল শংকৰ মাধৱৰ অসম। গতিকে মই যিমান দূৰ জানো, এটলিষ্ট মোৰ ঘৰত ৩০ বছৰৰ পৰা আমি শংকৰ মাধৱৰ অসম বুলিয়ে জানো। শংকৰাজানৰ দেশ বুলি এইবাবেই কৈছোঁ, মই নিজে তেজপুৰত জন্মগ্ৰহণ কৰিছোঁ। মোৰ ঘৰৰ কাষত নামঘৰটোত ৰাতিপুৱা যেতিয়া বৰগীতৰ গীত শুনিছিলোঁ, দূৰৰ মছজিদটোৰ পৰা মই আল্লাহৰ নাম শুনিছিলোঁ। চক আপোনাৰ কাণখন চাফা আছিল, আপুনি শুনিছিলে, মই ইমান দূৰত শুনিব পৰা নাছিলোঁ। গুৱাহাটীৰ মানুহেতো শুনিছিল মছজিদৰ পৰা। মোৰ কাণটো নাছিলেই, মোৰ কাণ বন্ধই আছিলে, মই শংকৰ মাধৱেই শুনিছিলোঁ। আৰু তাৰ প্ৰমাণো দিলোঁ মই যে ৩০ বছৰ আগত মোৰ ঘৰত যিটো কবিতা লিখিছিল, যিটো জুবিনে এতিয়া গাইছে, বহুতখিনি ইউটিউবত মানুহে শুনে, নমো মাতৃ অসমা, তাতে দেখিব যে শংকৰ মাধৱেই আছে। ৪০-৫০ বছৰ আগতে ভূপেন হাজৰিকাই শংকৰ ৰাজানৰ কথাই কৈছিল। নাই, মই মোৰ কথাটো কৈছোঁ, আপোনাৰ যুক্তিটো বেলেগ হ'ব পাৰে, মই মোৰ কথাটো কৈছোঁ।